হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউবৰ পৰিয়ালবৰ্গ সকলোৱে চাগে ভালে আছে আৰু মোৰো ভাল। আজি যিহেতু ডাৱৰীয়া বতৰ, বৰষুণ পৰি আছে, সেয়েহে জুই ফুৰাই ফুৰাই ভাপ পিঠাকে খাওঁ বুলি আজি ভাপ পিঠা বনাই খাবলৈ ল'লোঁ। এয়া আপোনালোকে দেখিছে, এয়া সেইকাৰণে আজি ভাপ পিঠাকে খাওঁ বুলি ল'লোঁ আৰু তাকে বনাবলৈ লৈছোঁ। এতিয়া মই পিঠাখিনি নিমখ আৰু চৌদা অকণমান দি ভালকৈ মুহি লৈছোঁ, অলপ পানী দি, তেতিয়া ভালকৈ ফুলিব। আৰু পিঠাখিনি মুহোঁতে পানী অলপ অলপকৈ ছটিয়াব লাগে, তেতিয়া পিঠাখিনি ভালকৈ মুহিব পাৰি। আৰু বেছিকৈ দিলে মানে পানীখিনি অলপ পিঠাটো লেজুৱা হৈ যাব, তেতিয়া বনাবলৈ অলপ বেয়া হৈ পৰে। এতিয়া মোৰ পিঠাখিনি মুহি লোৱা হৈ গৈছে। এয়া হৈ গ'ল, পিঠাখিনি মুহি ল'লোঁ আৰু ধুনীয়াকৈ। এয়া দেখিছে নহয় আপোনালোকে, এনেকৈ ধুনীয়াকৈ মেলি আৰু চালি লৈছোঁ। কিছুমানে হয়তো পিঠা চালনীখনতো চালি লয়, মই কিন্তু ইয়াতে চালি লৈছোঁ। ইফালে মই বাতিকেইটাত তেল অকণমান সানি ৰেডি কৰি থৈছোঁ পিঠা ভৰাবৰ কাৰণে। এয়া পিঠা ভৰাবৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। এয়া মোৰ চলা হৈ গ'ল পিঠাখিনি ধুনীয়াকৈ মিহিন হৈছে। মিহিন হ'লে ভাল লাগে আৰু দেখিবলৈও বহুত ধুনীয়া হৈছে পিঠাখিনি। আমাৰ ঘৰত ভাপত দিয়া পিঠা এনেকৈ বনাই খাওঁ আমি। আপোনালোকে কেনেকৈ খাই জনাবচোন। মোৰ ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া মই বাতিত অলপ অলপকৈ পিঠা দি লৈছোঁ। অলপ পিঠা দি পিনি মাজতে আকৌ গুড় অকণমান দি দিছোঁ, তেতিয়া মিঠা হ'ব। আৰু মিঠা হ'বৰ কাৰণে গুড়খিনি দিয়াৰ পাছত ইয়াৰ ওপৰত মই অলপ পিঠা দি দিম। পিঠা দি গুড়খিনি দিয়াৰ ওপৰতে পিঠাখিনি অলপ অলপকৈ দি দিছোঁ। অলপ অলপকৈ দি লাহে লাহে আঙুলিৰে মই সমান কৰি দিছোঁ, তেতিয়া পিঠাখিনি আফুল ফুলকৈ থাকিলে বেছি জলদি মানে সিজি উঠিব পিঠাখিনি। এনেকৈ অলপ অলপকৈ লাহে লাহে যেতিয়া বিন্ধাটো নাইকিয়া কৰি দিছোঁ, তেতিয়া বেছি জলদি মানে পিঠাখিনি হৈ উঠিব। আৰু ইয়াৰ ওপৰত মই এখন কটন কাপোৰে মেৰিয়াই লৈছোঁ। কটন কাপোৰখন আগতে মানে ভিজাই ৰাখিছিলোঁ, তাৰপিছত এনেকৈ মেৰিয়াই পিনি আকৌ এনেকৈ ভালকৈ মেৰিয়াই লৈ মই খৰাহীটোত দি লৈছোঁ। খৰাহীটোত দি দিওঁ এনেকৈ। ইফালে পানী যিহেতু উতলি আছে, তাৰপিছত মই এই খৰাহীটোত দি দিছোঁ। এয়া অলপ পাছতে পিঠা হৈ গ'ল। এয়া একেবাৰে গৰম গৰম পিঠা ধোঁৱা বলি আছে, খাই মজা লাগিব। ডাৱৰীয়া বতৰ আৰু জুহালৰ জুতি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগত আকৌ সকলোকে লগ পাম বুলি আশা থাকিল। বাই বাই।